নমস্কাৰ বন্ধুসকল আমি আজি গৈ আছোঁ নংষ্টইন একচুৱেলি একো প্লেনেই নাছিল আমি নংষ্টইন যাম বুলি এনে ফুৰিবলৈ ওলাই আহিছিলোঁ হঠাৎ প্লেন হৈ গ'ল যে আমি নংষ্টইন যাম আৰু বৰ্তমান আমি যোনটো ৰাস্তাৰে গৈ আছোঁ সেই ৰাস্তাটো আজি 1-2 বছৰ আগত খুব বেয়া আছিল কিন্তু এতিয়া পুৰা A1 ফাৰ্ষ্ট ক্লাছ ৰাস্তা একচুৱেলি নংষ্টইন হোৱা ৰাস্তাটোৰ পৰিৱেশটো খুব ধুনীয়া চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ দেখিবলৈ পাব আৰু আপোনালোকে যদি নংষ্টইনত আহে যোনফালে আপোনালোকৰ চকু যাব সেইফালে চাই থাকিবলৈ মন যাব আৰু এনেকৈ প্ৰায় 3 ঘণ্টামান ৰাইড কৰাৰ পিছত আমি আহি পালোঁ নংষ্টইন আৰু প্ৰথমতে আহি ইয়াতে এখন ৰিজৰ্টত এটা ৰুম লৈ ল'লোঁ কাৰণ আমি ৰাতিটো আজি ইয়াতেই কটাব লাগিব আৰু ৰিজৰ্টখনত ৰুম এটা বুক কৰি আমি আহিলোঁ নংষ্টইনৰ এটা ভিউ পইণ্টত আৰু ইয়াক কোৱা হয় মেঘালয়ান জুকো ভেলী বুলি আৰু আচলতে ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টখন ইমানেই ধুনীয়া যে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি আৰু আপোনালোকৰ যদি কেতিয়াবা মন চন বেয়া লাগি থাকে তেতিয়া আপোনালোকে নংষ্টইনত ফুৰিবলৈ আহিব পাৰে একদম কম খৰচত আৰু তাৰপিছত আমি এনেকৈ মেঘালয়ান জুকো ভেলী চাই মাওফানলুৰ লেকলৈ বুলি ৰাওনা হ'লোঁ And this is Maofanlur Lake of Nongstoin. আৰু আমি দুইজনে ইয়াত এটা খুব সুন্দৰ আবেলি কটালোঁ আৰু এনেকৈ সময়খিনি পাৰ হৈ কেতিয়া গধূলি হৈ গ'ল আমি গমেই নাপালোঁ গধূলিৰ পৰিৱেশটোও কিন্তু খুব ধুনীয়া আৰু গধূলি হোৱাৰ লগে লগে ঠাণ্ডাটো ইমানেই বাঢ়ি গ'ল যে আমি তাত থাকিব নোৱাৰিলোঁ কাৰণ আমি দুয়োজনেই জেকেটো নিয়া নাই চুৱেটাৰো নিয়া নাই আৰু তাৰপিছত গধূলি আমি আকৌ আমাৰ ৰিজৰ্টখনলৈ বুলি ৰাওনা হ'লোঁ আৰু এনেকৈ আমি আহি পালোঁ আমি থাকিবলগীয়া খুব সুন্দৰ ৰিজৰ্টখনত আৰু আহি আপোনালোকক আমি থাকিবলগীয়া ৰুমটো অকণমান দেখুৱাই দিওঁ বাৰু আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব অতি সোনকালেই লগ পাম অন্য এটা ভিডিঅ'ত